250 বছৰ পুৰণি মহিমামণ্ডিত খনিকৰ পুথি স্বমহিমাৰে মহিয়ান ঐতিহ্য আৰু আধ্যাত্মিকতাৰ প্ৰতীক খনিকৰ পুথি ভাদমহীয়া নামেৰে মুখৰিত পবিত্ৰ খনিকৰ পুথি নামঘৰ এতিয়া পবিত্ৰ ভাদ মাহ অসমৰ প্ৰত্যেক নামঘৰ সত্ৰ এতিয়া মুখৰিত হৰিনামৰ অমিয়া ৰসেৰে গোলাঘাট জিলাৰ মিছামৰাস্থিত খনিকৰ পুথি নামঘৰতো পূৰ্ণ উদ্যমেৰে চলিছে ভাদমহীয়া নাম প্ৰসংগ অসমৰ ভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে ভকত বৈষ্ণৱৰ গোলাঘাটৰ মিছামৰাৰ খনিকৰ নামৰ এই ঠাইত সাঁচিপাতত লিখা 250 বছৰ পুৰণি দুভাগ পুথি আছে এভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন আৰু আনভাগ মহাপুৰুষ মাধৱদেৱৰ নামঘোষা খনিকৰ নামঘৰত সংৰক্ষিত হৈ আছে এই পবিত্ৰ পুথি দুভাগ জানিব পৰা মতে অসমত মানৰ আক্ৰমণৰ সময়তে এই পুথি দুভাগ খনিকৰ গাঁৱলৈ আহিছিল আৰু গাঁৱৰ ৰাইজে নামঘৰ সাজি পুথি দুভাগ প্ৰতিষ্ঠা কৰিছিল ইয়াৰে যিকোনো এভাগ পুথি নি অসমৰ ভিন্ন ঠাইত ঘৰুৱা আৰু ৰাজহুৱা স্থানত নীতি নিয়মেৰে স্থাপন কৰি ৰাতি বাঞ্চা নাম পাতি পাছদিনা ভোজ-ভাত খোৱা হয় আৰু পুথিভাগক বিদায় দিয়া হয় দূৰ দূৰণিলৈ পুথিভাগ অনা নিয়া কৰা ব্যক্তিজনে খোজকাঢ়ি যায় কোনো বাহনত উঠোৱা নহয় পুথিভাগ আৰু এনেদৰেই ঐতিহ্য আৰু আধ্যাত্মিকতাৰ সাক্ষী বহন কৰি যুগ যুগ ধৰি স্বমহিমাৰে মহিয়ান হৈ আছে পবিত্ৰ খনিকৰ পুথি বাৰু কৃষ্ণ মোৰ নাম ভৱেশ বৰুৱা মই খনিকৰ পুথি নামঘৰৰ এজন পৰিচালক আৰু আপুনি আমাৰ ইয়ালৈ আহিছে আমাৰ পৰা খনিকৰ পুথিৰ বিষয়ে কিছু জানিব বিচাৰিছে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ এয়া খনিকৰ পুথি হ'ল খনিকৰ গাঁৱতে নামঘৰ ভাগ আছে আৰু ইয়াতে পুথি দুভাগী থাকে সেইকাৰণে এই নামঘৰটিৰ নাম হ'ল খনিকৰ পুথি নামঘৰ এয়া আমাৰ খনিকৰ পুথিভাগী মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ আহিছিল প্ৰায় 250 বছৰ আজি হৈছেগৈ গতিকে এই পুথিভাগ তেতিয়া মানুহে সৈন্যই লৈ আহিছিল আৰু তেতিয়া আমাৰ গাঁওবিলাক লুটপাট কৰিছিল আৰু তেতিয়াৰ পৰা এই পুথিভাগ মানে আমাৰ উপৰি পুৰুষৰ হাতত দি গৈছিল আৰু তেখেতসকলে ইয়াক প্ৰতিপাল কৰি ৰাখিছিল আৰু একাধিক্ৰমে ইয়াৰ কিছু মাহাত্ম্য প্ৰকাশ হোৱাৰ পিছত এই পুথি দুভাগে এটি গোসাঁইঘৰ সাজি তাতে স্থাপন কৰিছিল আৰু তাতে ৰাইজ আহি সেৱা কৰিবলৈ আৰম্ভ কৰিছিল মনৰ কামনা পূৰণৰ হেতু লাহে লাহে তাত শৰাই সঁফুৰা দিয়াৰো আৰম্ভ কৰিছিল আৰু বৰ্তমান আজি 250 বছৰৰ পিছত আহি এই পৰিৱেশৰ সৃষ্টি হৈছে এই নামঘৰ ভাগিলৈ সদায় ভক্তসকলৰ আগমন হয় আৰু আজি পবিত্ৰ ভাদ মাহ বুলিলে সদায় ইয়ালৈ ৰাইজ আহে আৰু এনেই প্ৰতিদিনে আমাৰ ইয়াত নাম কীৰ্তন হয় ভকতসকল আহে এই খনিকৰ পুথিভাগী হ'ল সাঁচিপাতত লিখা পুৰণা অসমীয়া ভাষাত লিখিত আৰু এয়া কোনে লিখিছিল আমি নাজানো কিন্তু অনুমান কৰা হৈছে গুৰুজনাৰ দুজনৰ দিনৰে এয়া পুথি এই পুথি দুভাগ ইয়াতে সদায় নাথাকে ইয়াক মানুহে ৰাইজে বিভিন্ন স্থানলৈ লৈ যায় নিজৰ ঘৰত পাঠ কৰাবৰ কাৰণে ঘৰখনৰ আমাৰ শিৱসাগৰ যোৰহাট দুলীয়াজান আমাৰ ডিগবৈ ডুমডুমা ইত্যাদি স্থানলৈ পুথিভাগী লৈ ৰাইজে যায় আৰু গৃহস্থীৰ ঘৰত কোনোৱে নাম কীৰ্তন কৰে আৰু তাত পাঠ কৰায় ঘৰখনৰ মংগলৰ হেতু এই পুথিৰ ভাগৰ এটা মাহাত্ম্য আছে যে ইয়াত যলৈকে নাযাওক ই খোজকাঢ়ি যায় কোনো বাহনত এতিয়ালৈকে যোৱা নাই খোজকাঢ়ি গ'লেও গুৱাহাটীলৈ যাব ডিগবৈলৈ গ'লেও খোজকাঢ়িয়ে যাব গতিকে এনেধৰণে চলি আছে আৰু ইয়াত প্ৰতিদিনে নাম কীৰ্তন হয় বা ইয়াত পাঠ হয় এয়াই হ'ল খনিকৰ মহিমামণ্ডিত পুথি স্থান